মাত্ৰ 5 ছেকেণ্ড সময়ৰ ভিতৰত ক'ব লাগে যে নোটখন কোনখন দেশৰ হয়। তাৰ কাৰণে আপোনালোকক কেইটামান অপশ্যন দি দিছোঁ। স্ক্ৰীনত থকা নোটখন হৈছে ইণ্ডোনেছিয়াৰ নোট আৰু ইয়াক ৰুপিয়া বুলি কয় ইণ্ডোনেছিয়াত, আৰু ৰুপিয়াক বেংক ইণ্ডোনেছিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু জাৰি কৰা হয়। আৰু সকলোতকৈ ইণ্টাৰেষ্টিং বিষয়টো হৈছে যে ইয়াত ভগৱান গণেশৰো প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। অৱশ্যে বৰ্তমান সময়ত ভগৱান গণেশৰ প্ৰতিচ্ছবি দেখা পোৱা নাযায়, কাৰণ এইখন আছিল 20,000 ৰুপিয়াৰ নোট আৰু এইখন লঞ্চ কৰা হৈছিলে 1998ত। আৰু বৰ্তমান সময়ৰ কেইখনমান ইণ্ডোনেছিয়ান কাৰেঞ্চিৰ নোট মই আপোনালোকক স্ক্ৰীনত দেখা পোৱাকৈ দি দিছোঁ। এতিয়া আমি যদি ইণ্ডিয়া আৰু ইণ্ডোনেছিয়া কাৰেঞ্চি দুইটাকে যদি তুলনা কৰোঁ, আমি যদি 100 টকীয়া ইণ্ডিয়ান কাৰেঞ্চি এখন আমি ইণ্ডোনেছিয়ান ৰুপিয়াৰ লগত কনভাৰ্ট কৰোঁ, তেতিয়াহ'লে 100 টকাৰ নোটটো গৈ পিনি হ'ব 19,512 টকা। আৰু ইয়াত আমি দেখিছোঁ যে ইয়াৰ ডিফাৰেঞ্চটো বহুত ডাঙৰ ডিফাৰেঞ্চ হয়। তো ডিফাৰেঞ্চটো যিমান ডাঙৰ হ'লেও তাৰতো প্ৰাইচবিলাক ছেইম সিমান দামৰে হয়।